ঘৰলৈ আহিবলৈ বুজি পোৱা নাই বিয়া দিন ধৰি আজি কিমান হ'ল 4 মাহ 5 মাহ হ'ল অহা যোৱা কৰি থাকিলেহে যোৱা মা বেয়া নাপাব এই আহিবই পোৱা নাই অলপ ঘৰ ছোৱালীজনী দেখা নাই মোৰ মনটো ভাল লগা নাই নহয় ফোন কৰি আছো নহয় ছোৱালীজনী দিয়াৰ পৰা মোৰ মনে ভাল লগা নাই খবৰ খাতি লৈ থাকোঁ আহিব জোৱাইটো আহিব ছোৱালীজনী আহিব বুলি মনটো ভাল লাগি যায় আকৌ নাহে ৰাস্তাৰ পৰা ঘূৰি ঘূৰি আহোঁ যাওঁ যোৱা এতিয়া কাপোৰ চাপোৰ খোলা আৰু মই ভাত পানী বনাই খাবলৈ মাতিম তোমালোকৰ দেই ভোক লাগিছে ভাতকেইটা বাহাগে যোৱা ভোকতে একদম পেটটো কলমলাই গৈছে তুমিনো মাংস আগতে কেলে হাতখন ধৰি থাকিলেনো কি হ'ব একো নহয় দিয়া তোমাৰ হাতে ধৰিছোঁ বেলেগৰ হাতত ধৰা নাই নহয় তোমালোকৰ মাহঁতে ঢেৰ মৰম কৰে ন মোৰ ঘৰ এজনী ছোৱালী যে সেইকাৰণে মোক বহুত মৰম কৰে ঘৰত থাকোঁতেও দিছে নাই ফোনৰ ওপৰি ফোন কৰিয়ে থাকে বহুত মৰম কৰে মইহে তোমাক মৰম চাগে নকওঁ কৰা ইমান নকৰা নহয় তোমালোকৰ মায়ে ভাত আজি কিহে বনাইছে এতিয়া জানো মায়ে মাছ মাংস এটা বনাবই আমি আহিছোঁ বুলি গম পাইছে নহয় মানুহ মোৰ ভাত হ'ল নহয় তহঁতি ভাতকেইটা খাই ল'ব ভোক লাগিছে চাগৈ তহঁতৰ ভাত দিছোঁ দেই ভাতকেইটা খাই লয় দেই মা আপুনিও লগতে খাই ল'ব আকৌ আমি ইমান দিনৰ খাম মই একেলগে খালে ভাল লাগিব মই কাম এটা আছে কৰি লওঁ ভাতকেইটা খা আৰু লাগিলে মই ভাত কেইটামান দি লওঁ তাৰ পাছত মই ভাত খাম হ'ব ভাত খাবা শুনিছানে তোমালোকৰ মা এডোখৰত আছে নি নাই তোমাক আজি 6 মাহ হ'ল মই বিয়া পতাৰ পৰা তোমাক মই কথা এটা কোৱাই নাই নহয় কি কথানো ইমান দিন কোৱাই নাই যে আকৌ মা ঘৰলৈ আহিলেহে যে আজি ক'লে মই চকুৰে নেদেখোঁ নহয় কি আপুনি চকুৰে নেদেখে নেদেখোঁ মই সেইটো দিনতচোন ভালেই থাকে মই সেইটো কাৰণে আকৌ সন্ধিয়াতে শুওঁ দিনত সেনেকৈয়ে থাকোঁ ৰাতি আৰু দিনততো মই ঘূৰি ফুৰি হেৰি কৰিব নোৱাৰোঁ শুই থাকিব নোৱাৰোঁ সেইটো কাৰণে ৰাতি হ'লে সোনকালে শুই থাকোঁ মোৰ মাথা চাথাহে বিষাইছে আপুনি মানে মোক চাল কৰিহে দিছিলে তোমাক চাল কৰি নিয়া নাই তোমালোকৰ মায়ে গম পালে মই কণা বুলি নিদিব যে সেইটো কাৰণে মই তোমাক নক'লোঁ আৰু তেতিয়া তুমি মাৰ আগত নক'বা ভাত খাইছনে খা যোৱা ভাতকেইটা খোৱা মানুহ এই জোৱাই খেপিয়াই আছে মই শুনিলোঁ নহয় কথাবোৰ মই মোৰ জোৱাই যে নেদেখে বুলি মই এতিয়াহে গম পাইছোঁ ঘৰত নক'লে ন মা আজিহে কৈছে মোক মা আপুনি মোক বেয়া নাপাব আগতীয়াকৈ জানিলে আপুনি মোক নিদিব নহয় তাইক সেইটো কাৰণে মই আপোনালোকক নক'লোঁ আৰু মোৰ মনটো বহুত দুখ লাগিলে আজি দেই জোৱাই তুমি মোক কথাষাৰ কোৱা হ'লে ভাল আছিলে দেখাতচোন তুমি ইমান ধুনীয়া তুমি কুকুৰ কণা বুলি মই জনা হ'লে মই নিদিলোঁ হ'লে নহয় গম পাইছানে হ'ব দিয়ক বেয়া নাপাব আপোনাৰ ছোৱালীক মই সুখত ৰাখিম আপুনি টেনশ্যন ল'ব নালাগে ছোৱালীজনী বৰ দুখত খাব লাগিব দেই হ'ব দিয়া চিকিৎসা কৰিম আৰু এতিয়ানো কি কৰিম উপায় নাই হ'ব ভাতকেইটা খোৱা দিনত হ'বলৈ তুমি দেখা দিনত অকণমান সেনেকৈ থাকোঁ আৰু ৰাতি হ'লে একেবাৰে নেদেখোঁ হ'ব দিয়া খোৱা ভাতকেইটা খাই লোৱা মানুহ কি ক'বা তোমাৰ কপালকে লোৱা দেই আজিহে মোক কৈছে ঘৰত নাই কোৱা নহয় মা আগতে কাৰণে মই এনেও নগ'লোহেঁতেন ময়ো জনা হ'লে মই নিদিলোঁ হ'লে নহয় মই যে নেদেখা বুলি নাজানো নহয় জোৱাইটো দেখাটো ইমান ধুনীয়া লাগে এতিয়া এইটো ল'ৰা যে কুকুৰ কণা বুলি মই নাজানো নহয় যোৱা ভাত খোৱা এতিয়া চিন্তা কৰি লাভ নাই ছোৱালী নিয়া 6 মাহ হ'ল এতিয়া ছোৱালী 6 মাহ হ'ল এতিয়া তোমাৰ ভাঙি আনিবলৈও দিন নাই আৰু এতিয়া দুখে সুখে খাব লাগিব হ'ব দিয়ক মা খোৱা হাই গাইজ আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব আৰু ঘণ্টা বটনটো দবাই দিব তেতিয়া আপোনালোকৰ ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকিব বাই